নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ শ্ৰীকৃষ্ণই পিপৰা গুচুৱা নামৰ কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা। আৰু এটা কথা, যদিহে তোমালোকে এই কবিতাটো আলোচনা কৰা ভিডিঅ'টো চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টো চাই ল'বা, তেতিয়াহে তোমালোকে প্ৰশ্ন উত্তৰবোৰ বুজি পোৱাত বেছি সুবিধা হ'ব। তো আহা আজি আমি আলোচনা কৰোঁ শ্ৰীকৃষ্ণই পিপৰা গুচুৱা নামৰ কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ, আৰু এই কবিতাটোৰ কবি হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমে এই কবিতাটোৰ শব্দ অৰ্থবোৰ চাই লওঁ, কাৰণ তোমালোকৰ পৰীক্ষাত এই শব্দৰ অৰ্থ লিখিবলৈও পৰীক্ষাত প্ৰশ্ন আহে। গতিকে তোমালোকে শব্দ অৰ্থবোৰ মনত ৰখাটো খুবেই দৰকাৰ। তো প্ৰথম দেখা পাইছা গোৱালী। গোৱালী শব্দৰ অৰ্থ হৈছে গোপী, গোৱালিনী অথবা গোপিনী। লবনু, লবনু মানে হৈছে মাখন। টেণ্টন, টেণ্টন মানে হৈছে তেতুন বা ধূৰ্ত। নিদাৰুণী, দয়া মায়া নথকা তিৰোতা। ভাণ্ডিলা, ফাঁকি দিলে, ছল কৰিলে। বৎস, পোৱালি, ইয়াত গৰুৰ পোৱালি অৰ্থাৎ দামুৰী বা দমৰাৰ কথা বুজাইছে। কনিষ্ঠ, সৰু ভাইক। ঠিক আছে, তো এই শব্দ অৰ্থখিনি তোমালোকে মনত ৰাখি ল'বা। এতিয়া আমি আহিছোঁ প্ৰশ্ন উত্তৰবোৰলৈ। 2 নম্বৰ প্ৰশ্ন আছে চমু উত্তৰ দিয়া। কত দিছে শিশু শ্ৰীকৃষ্ণ গোৱালিনী ঘৰত কিয় সোমাইছিল? উত্তৰটো লিখিবা, শিশু শ্ৰীকৃষ্ণ গোৱালিনী ঘৰত লবনু চুৰ কৰিবৰ বাবে সোমাইছিল। খ প্ৰশ্নটো আছে মাখন চুৰ কৰি হাতে লোটে ধৰা পৰি শ্ৰীকৃষ্ণই গোৱালিনীক কি কৰা বুলি কৈছিল? উত্তৰটো হৈছে মাখন চুৰ কৰি হাতে লোটে ধৰা পৰি শ্ৰীকৃষ্ণই গোৱালনীক পিপৰা গুচাই থকা বুলি কৈছিল। নেক্সট কুৱেশ্যনটো আছে শ্ৰীকৃষ্ণই গোৱালিনীৰ ঘৰত কিয় সোমোৱা বুলি কৈছিল? উত্তৰটো হৈছে শ্ৰীকৃষ্ণই গোৱালিনীৰ ঘৰত তেওঁৰ ঘৰ বুলি ভাবি ভুলতে সোমোৱা বুলি কৈছিল। নেক্সট কুৱেশ্যনটো আছে শ্ৰীকৃষ্ণই কেঁচুৱাটোক টোপনিৰ পৰা কি কাৰণত জগোৱা বুলি কৈছিল? উত্তৰ হৈছে গৰুৰ পোৱালিটো বিচাৰি নাপায় সেই কথা সুধিবলৈ কেঁচুৱাটোক টোপনিৰ পৰা জগোৱা বুলি শ্ৰীকৃষ্ণই কৈছিল। নেক্সট কুৱেশ্যনটো আছে অৱশেষত গোপিনীয়ে শ্ৰীকৃষ্ণৰ কথা উত্তৰ দিব নোৱাৰিলে কিয়? আৰু ইয়াৰে উত্তৰটো হৈছে অৱশেষত গোপিনীয়ে শ্ৰীকৃষ্ণৰ কথা উত্তৰ দিব নোৱাৰিলে কাৰণ শেষত শ্ৰীকৃষ্ণই বুদ্ধি কৰি গোপিনীৰ মুখত লবনু সানি দি গোপিনীকে চুৰ সজালে। গতিকে এইখিনিয়ে আছিলে প্ৰশ্নখিনি। তোমালোকে যদিহে ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।